হেল্ল' এভৰিৱান এইফালে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে আপোনালোকেতো থাম্বনেইল আৰু টাইটেল চাই গম পাইছেই নিশ্চয়কৈ আৰু এইফালে আমাৰ ঘৰৰ নিউ মেম্বাৰ ফাইনেলি আহি পাই গ'লহি অথনিৰে পৰা মানে ইমানেই ৱেইট কৰি আছিলোঁ ফাইনেলি এতিয়া পালেহি বাকী নিয়ম যিখিনি কৰিব লগা আছে সকলোখিনি কৰিব আৰু যিহেতু আজি মাঘ বিহুৰ উৰুকাটো বহুত ব্যস্তও হৈ থাকিব লগা আছে তাৰ মাজতে মানে ঘৰলৈ যেতিয়া নতুন বস্তু এটা আহিব বুলি গম পাওঁ তেন্তেতো সকলোৰে মানে আগ্ৰহী হৈ থাকে নহয় জানো আৰু ফাইনেলি আহি পালেহি নিয়মবোৰ কৰিব আৰু বাকী পিঠা পনাও কৰিবলৈ আছে মানে সকলোখিনি কাম আছে আৰু যিহেতু আজি মাঘ বিহুৰ উৰুকাও তাতে আজি দিনটো স্পেচিয়েল হৈ পৰিলে সকলোৰে বাবে মনত থাকি যাব আগলৈও মানে বাকী ব্লগটো আপোনালোকে শেষলৈকে চাই যাওকচোন কি দেখাব পাৰোঁ সকলোখিনি আপোনালোকে চাব আৰু ব্লগটোত মৰম দিব কিন্তু বনাই থৈছো সেইটো ইউটিউবত দেখি দিব পাৰিব সামৰি আছো ধুনীয়াকে কাপোৰখন অকণমান মায়ে ভালকে লৈ ল'ব পাৰে না মাক ধুনীয়াকে ফটো এটা মাৰি থৈ দিয়া মা কথা ৰৈ দে ফটো এটা মান ধুনীয়া এই এটুকুৰা খোৱা মানুহ নাই ইয়াত চব সকোৱা মানুহে আছে মোৰ মিঠা কৰিলো ভাই কংগ্ৰেচুলেশ্যন আছে বুলি খাই দে পাপাক লৈ গ'ল এতিয়া নিউ মেম্বাৰতে লাগি থাকোঁতে আমাৰ পৰ হ'ল আৰু এইফালে মায়ে আহিলে পিঠা বনাবলৈ বুলি মানে নাৰিকলৰ লাড়ু আৰু মই আহিলোঁ পিঠা বনাবলৈ বুলি বাকী কাষতে লগাই থৈছিলোঁ গান যিহেতু কপিৰাইট লাগিব সেইকাৰণে ভইচ অভাৰ দিব লগা হ'ল বাকী এইফালে মই বনোৱা তিল পিঠা আৰু কাষতে বহুত লেতেৰা হৈ আছে মানে পিঠা পৰি বেলেগ লেতেৰা একো নাই তো আপোনালোকে ইগন'ৰ কৰিব সেইটো আৰু মই এনেকৈয়ে বনাওঁ আৰু তিল পিঠা ভালকৈ নাজানো আপোনালোকে চাগে বহুত ভালকৈ জানে তেন্তে আজি একেবাৰে আপোনালোকক ৰাতিপুৱা লগ পাম মানে মাঘৰ বিহুৰ দিনা লগ পাম তেন্তে ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ কাইলৈ লগ পাম হেল্ল' এভৰিৱান গুড মৰ্ণিং সকলোকে আৰু পুনৰবাৰ মোৰ আন এটি নতুন ব্লগৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু সকলোকে মোৰ লগতে মোৰ পৰিয়ালৰ ফালৰ পৰা মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু লগতে এইটো বছৰত প্ৰথমটো ব্লগ এইটো নতুন ব্লগ আৰু মাঘ বিহুৰ শুভেচ্ছা দিয়াৰ লগতে আৰু এইফালে আমাৰ মেজি একদম খেৰেৰে বনোৱা হৈছে মানে খৰি দি বনোৱা আৰু ৰাতি বনালে সেইকাৰণে ভালকৈ ভিডিঅ'বোৰ কৰিব পৰা নাই আৰু যিহেতু বিহুৰ দিন ব্যস্তও হৈ আছোঁ এনেকুৱাই মানে প্ৰত্যেকবাৰতে মোৰ ব্যস্ততাৰ কাৰণে মানে ব্লগবোৰ কৰিবলৈ থাকি যায় যি কি নহওক আজি ৰাতিপুৱা এটা পুৱাতে ব্লগটো ষ্টাৰ্ট কৰিছোঁ আশা কৰোঁ আপোনালোকে মৰম দি যাব ব'লক তেন্তে আজি ভিডিঅ'টো নতুনকৈ আৰম্ভ কৰোঁ লওক গামোচাখন লৈ লওক আমাৰ মেজি একেবাৰে খ্ৰীষ্টমাছ ট্ৰী নিচিনা লাগিছে খ্ৰীষ্টমাছ ট্ৰী নিচিনা লাগিছে ৰৈ দিয়ক অকণমান নতুন কাপোৰ পিন্ধিবলৈ লাগিছিলে আকৌ সেইফালে জ্বলি গ'ল দেই আমাৰ মেজি চাহ অকণ খাব ৰ'ব অকণমান ৰ'ব আমাৰ এই কামটো কাৰণে অকণমান ৰৈ আছিলোঁ অকণমান ৰৈ দিয়ক বিহু লাহি মইনা গাহৰি মাংস 1 কেজি আনি দিলোঁ
হেল্ল' এভৰিৱান, আমি খাই বৈ মেলি আজৰি হৈ গ'লোঁ। এতিয়া প্ৰায় 2টামান বাজিলে, ভাবিলোঁ ভিডিঅ'টো কণ্টিনিউ কৰোঁ বুলি। আৰু আপোনালোকক নতুন আমাৰ ফেমিলিলৈ নতুন এটা মেম্বাৰ আহিলে, তো আপোনালোকক ৰাতি দেখাইছোঁ অকণমান ভিডিঅ'ত। তো ভাবিলোঁ দিনত ভালকৈ দেখাম বুলি, কিন্তু আমাৰ এই মানুহজনেও এতিয়ালৈকে বাইক উলিওৱাই নাই দেখাবলৈ। তো আপোনালোকক লাহেকৈ দেখাই থাকিম। আৰু হেপী বিহু কৈ দিয়া। হেপী ভোগালী বিহু। মইনা হেপী মইনা বিহু কৈ কৈ দিয়া। দিয়া। তো আপোনালোকৰ বিহু কেনেকুৱা গৈছে তলত কমেণ্ট কৰি জনাব নিশ্চয়কৈ। আৰু আমাৰ চেনেলটো আপোনালোকে সদায় এনেকৈ মৰম দি যাব। একেবাৰে বেয়া পোৱা কামটোৱে হৈছে মোৰ ভইচ অভাৰ দিয়া, কিন্তু কি কৰিব, এতিয়া বিহু ছিজন যিহেতু সকলো ফালেই গানৰ মাতেই শুনি আছোঁ মই। তো সেইকাৰণে ভিডিঅ'টোত ভইচ অভাৰ দিব লগা হ'ল। আৰু আমি 2 ঘৰ মিলি মানে বৰ্তাহঁতৰ ঘৰ আৰু আমাৰ ঘৰ মিলি আজি মাঘ বিহুৰ ৰাতিৰ ভাত সাজ আমাৰ চোতালতে খোৱাৰ কথা পাতিলোঁ আৰু হাতে কামে সকলো লাগি গ'লোঁ। হাই দিয়া, হাই।